বৰ সুন্দৰ অনুভৱ, ভাল লাগিছে। কি ক'ব ছাৰ, কিমান আশাবাদী? মই 100% আশাবাদী। ৰাইজে সহায় দিছে, এতিয়ালৈকে ভালেই চলি আছে। প্ৰত্যাহ্বান হ'ব নেকি কোনো? প্ৰত্যাহ্বান তেনেকৈ নহয়, বহু ব্যৱধানত গুচি যাম। কি ভাবিছে আপুনি জিকাৰ পাছত কেনেকৈ আগবাঢ়িব? মই সমষ্টিবাসীৰ বাবে উন্নয়নমূলক কাম কাজত গুৰুত্ব দিম, সমন্বয়ৰ ওপৰত গুৰুত্ব দিম, দুখীয়া ৰাইজৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিম। ইছ্যু কি হ'ব? BTC অঞ্চলত প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো চৰকাৰ, সেই চৰকাৰ উন্নয়ন দিবলৈ সক্ষম হোৱা নাই। BTRত যিধৰণে কেন্দ্ৰীয় অনুদান আনিব লাগিছিল তেওঁ BTR চুক্তিমতে, সেইবোৰ টকা তেওঁ এটকাও আনিব পৰা নাই। গতিকে এইটোৱে মূল ইছ্যু, প্ৰমোদ বড়ো যদি থাকে BTCৰ উন্নয়ন নহ'ব, জাতি জনগোষ্ঠীসমূহৰ উন্নয়ন নহ'ব। গতিকে পৰিৱৰ্তন হ'ব লাগে। ৰাইজৰ সহায় পাইছোঁ আৰু এটা কথা ওলাইছে, সত্য হ'ব নেকি? আৰু আমি আশাবাদী।